নমস্কাৰ এই ক্লাছলৈ আটাইকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিদ্যুৎ অধ্যায়টিৰ তৃতীয়টি ভিডিঅ'লৈ আহিছোঁ। ইতিমধ্যে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দুটা আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে তলত থকা ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই তাত থকা লিংকত দ্বাৰা গৈ তোমালোকে চাই ল'ব পাৰিবা। আৰু পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দুটা যদি তোমালোকে চোৱা নাই পাৰ্ট 3 ভিডিঅ'টো বুজিবলৈ তোমালোকৰ অসুবিধা হ'ব। গতিকে পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' দুটা তোমালোকে আগতে চাই ল'বা, তাৰপাছত পাৰ্ট 3 ভিডিঅ'টোলৈ তোমালোকে আহিবা। গতিকে এতিয়া আমি আৰম্ভ কৰিছোঁ। আজি আমি মূলতঃ দুটা বস্তু পঢ়িম। এটা হৈছে পৰিবাহী ৰ'দ এডালৰ কাৰকসমূহ, যে মানে এডাল যদি আমি পৰিবাহী তাঁৰ লওঁ তাৰ এটা নিজস্ব ৰ'দ থাকিব। সেই পৰিবাহীডাল আমি সেইটো আগতে শিকিছোঁ যে আমি এটা বৰ্তনী এটাত আমি দুই ধৰণে ৰ'দ দিব পাৰোঁ। এটা হৈছে আমি ৰোধক আমি ব্যৱহাৰ কৰি পেলাই ৰ'দ দিব পাৰোঁ, আৰু আমি এটা দিব পাৰোঁ পৰিবাহীডালৰ নিজা ৰ'দ এটা থাকিব। এই দুটা ধৰণৰ ৰ'দ থাকিব। এতিয়া আমি পৰিবাহীডালৰ ৰ'দ কি কাৰকৰ ওপৰত বা কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে বা নিৰ্ভৰ কৰে সেয়া আমি শিকিম প্ৰথমতে। তাৰপাছত আমি শিকিম ৰোধক প্ৰণালীৰ ৰ'দ, অৰ্থাৎ আমি যেতিয়া কেইবাটাও ৰোধক লওঁ, যেনেকৈ দুটা বা তাতকৈ অধিক যদি আমি ৰোধক লওঁ তেতিয়াহ'লে সেই ৰোধককেইটা আমি যেনি তেনি লগাব নোৱাৰোঁ। তাক আমি কিছুমান প্ৰণালীবদ্ধভাৱে আমি লগাব লাগিব। হয়তো তাক আমি শ্ৰেণীবদ্ধ পদ্ধতিত লগাব লাগিব, নহয়তো আমি তাক সমান্তৰাল সজ্জাত বা সমান্তৰাল পদ্ধতিত লগাব লাগিব। গতিকে এইকেইটা কি হয় আমি এটা এটাকৈ শিকি যাম। এতিয়া আমি পৰিবাহী ৰ'দ নিৰ্ভৰ কৰা কাৰকসমূহ কি হয় আমি সেই বিষয়ে শিকিম। গতিকে পৰিবাহী এডাল মূলতঃ তিনিটা কাৰকৰ ওপৰত পৰিবাহীডালৰ ৰ'দ নিৰ্ভৰ কৰে। সেয়া হৈছে, এটা হৈছে দৈৰ্ঘ্য, অৰ্থাৎ পৰিবাহীডালৰ যিটো দৈৰ্ঘ্য লেন্থ হয় সেইটো। আকৌ এটা হৈছে পৰিবাহীডালৰ প্ৰস্থচ্ছেদ, আৰু এটা হৈছে পদাৰ্থৰ প্ৰকৃতি। এতিয়া আমি পৰিবাহীডালৰ দৈৰ্ঘ্য মানে আমি কি জানো, যেতিয়া বস্তু এটা লওঁ তাত দিশ প্ৰস্থ এটা থাকে, তো সেই দিশ দৈৰ্ঘ্যটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু প্ৰস্থচ্ছেদ মানে হৈছে আমি পৰিবাহীডাল এডাল দীঘলীয়া যদি পৰিবাহী লওঁ তাক যদি আমি পথালিকৈ তাক কাটি যাওঁ, সৰু সৰুকৈ কাটোঁ, তেতিয়াহ'লে একোটা পিচ কি হ'ব, তাৰ প্ৰস্থচ্ছেদ হ'ব। যেনেকুৱাকৈ আমি যদি এটা দৈনন্দিন জীৱনত আমি দেখি থকা এটা উদাহৰণ দিছোঁ মই তোমালোকক। যেনেকৈ আমি যদি তিয়ঁহ এটা কাটোঁ, হয়নে, আমি তিয়ঁহটো নাফালি পেলাই ডাইৰেক্ট যদি আমি গোলকৈ কাটোঁ ন, সেই সৰু সৰু গোল একোটা পিচ হ'ব ন তিয়ঁহৰ, সেই একোটা পিচক আমি কি ক'ব পাৰিম যে সেই তিয়ঁহটোৰ প্ৰস্থচ্ছেদ হয়। যেনেকৈ তোমালোকে ব্ৰেড দেখিছা চাগে, পাওৰুটি, সেই ব্ৰেডৰ একোটা শ্লাইচ আমি দেখিছোঁ ন, সেই শ্লাইচ একোটা সেই ব্ৰেডটোৰ কি হ'ব, প্ৰস্থচ্ছেদৰ কালি, সেই একোটাৰ কালি কি হ'ব, ব্ৰেডটোৰ প্ৰস্থচ্ছেদৰ কালি হ'ব, অৰ্থাৎ ক্ৰছ ছেকশ্যন এৰিয়া হ'ব। এতিয়া আকৌ পদাৰ্থৰ প্ৰকৃতি মানে বেলেগ বেলেগ পদাৰ্থৰ কাৰণে তাৰ ওপৰতো ডিপেণ্ড কৰিব। যেনেকৈ এটা কপাৰ যদি আমি লওঁ, এটা কপাৰৰ যিটো পদাৰ্থ হ'ব আৰু এটা তামৰ যিটো পদাৰ্থ হ'ব, দুটা বেলেগ বেলেগ হ'ব। গতিকে সেই দুটা পদাৰ্থৰ মানে এডাল যদি তামৰ তাল, এডাল যদি কপাৰৰ তাল লওঁ, তেতিয়াহ'লে দুটাৰে কি হ'ব, ৰ'দ বেলেগ বেলেগ হ'ব, কাৰণ দুটাৰে পদাৰ্থ বেলেগ, গতিকে তাৰ প্ৰকৃতি বেলেগ হ'ব। এতিয়া আমি ক'ম যে দৈৰ্ঘ্যৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে, যে দৈৰ্ঘ্য বা লেন্থৰ কি হয়, সমানুপাতিক হয়। অৰ্থাৎ আমি বুজিছোঁ যে লেন্থ আমি যদি লওঁ মানে লেন্থটোৰ লগত সমানুপাতিক, মানে লেন্থটো যদি বঢ়াই যাওঁ তেতিয়াহ'লে কি হ'ব, তাৰ ৰ'দটো বাঢ়ি যাব। মানে আমি দুটা ইয়াতে উদাহৰণ দিছোঁ, এটা চুটি তাঁৰ লৈছোঁ, এটা দীঘল তাঁৰ লৈছোঁ। এই তাঁৰ দুটা আমি ধৰি লৈছোঁ যে ছেম প্ৰস্থচ্ছেদ হয় আৰু ছেম মেটেৰিয়েল, মানে একে মেটেৰিয়েল বা একে পদাৰ্থ হয়। ধৰি লওঁ দুটা তামৰে তাঁৰ হয়। এতিয়া দুটা তাঁৰৰে কি হ'ব, এই তাঁৰডালতকৈ এই তাঁৰডালৰ কি হ'ব, দিশটো কি হয়, ইয়াৰ বেছি হয়। গতিকে তাৰ কি হ'ব, ৰ'দ এইডালতকৈ বেছি হ'ব। ঠিক তেনেদৰে আকৌ যেতিয়া আমি প্ৰস্থচ্ছেদৰ লগত চাওঁ, প্ৰস্থচ্ছেদত কি হয়, প্ৰস্থচ্ছেদ বাঢ়িলে ৰ'দ কি হয়, কম হয়। অৰ্থাৎ সি প্ৰস্থচ্ছেদৰ লগত ব্যস্তানুপাতিক হয়, অৰ্থাৎ ইনভাৰ্চলি প্ৰপৰ্চনেল। এতিয়া আমি তোমালোকক মই এটা উদাহৰণে বুজাই দিছোঁ। এইটো আমাৰ আৰু এটা কি কৰিছোঁ, দুটা তাঁৰ লৈছোঁ, দুটাৰ কি হ'ব, এইবাৰ দুটাৰে দৈৰ্ঘ্য দুটা বা লেন্থ দুটা ছেম হয়, দুটাৰ পদাৰ্থ দুটা ছেম লৈছোঁ আমি, কিন্তু আমি দুটাৰে কি হয়, প্ৰস্থচ্ছেদ বেলেগ লৈছোঁ। দেখিছা ন, এইটো সৰু হয়, এইটো অকণ ডাঙৰ হয়। গতিকে ইয়াৰ কি হ'ব, ইয়াতকৈ মানে
সৰুডালৰ মানে কি হ'ব প্ৰস্থচ্ছেদ কম হয় গতিকে তাৰ ৰ'দ কি হ'ব বেছি হ'ব আকৌ যিডাল ডাঙৰ হয় তাৰ প্ৰস্থচ্ছেদ কি হয় বেছি হয় গতিকে তাৰ ৰ'দ কম হ'ব এতিয়া আমি এই দুটা ইকুৱেশ্যনে মিলাই পেলাই আমি কেনেকৈ লিখিব পাৰোঁ R is proportional to L by A গতিকে আমি যেতিয়া সমানুপাতিক চিনডাল গুচাই পেলাই সমান চিন দিওঁ তেতিয়া আমি এটা সমানুপাতিক ধ্ৰুৱক এটা আহি যায় যিটোক আমি ৰ' বুলি কৈছোঁ ইয়াতে ৰ' L by A গতিকে আমি কি পাম ইয়াতে ৰ'টো কি হয় সমানুপাতিক ধ্ৰুৱ হয় যাক আমি ৰোধকতা বুলি কওঁ ৰোধকতা আৰু এই ৰ'টো কি কৰে প্ৰকৃতিৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে মানে আমাৰ কি হ'ব এই ৰ'টো কি হ'ব কপাৰৰ কাৰণে বেলেগ হ'ব তামৰ কাৰণে বেলেগ হ'ব হয়নে গতিকে আমি কি দেখিলোঁ এই ইকুৱেশ্যনটোৰ পৰা আমি দেখিলোঁ যে R মানে হৈছে ইয়াতে ৰ'দ হয়নে ৰ'দে কিহৰ ওপৰত নিৰ্ভৰ কৰি আছে দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি আছে তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰি আছে আৰু তাৰ কি কৰিছে ৰোধকতা অৰ্থাৎ পদাৰ্থৰ প্ৰকৃতি মানে বেলেগ পদাৰ্থৰ কাৰণে বেলেগ হয় গতিকে পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আছে গতিকে আমি এই ইকুৱেশ্যনটো তোমালোকে মনত ৰাখি থবা এই ইকুৱেশ্যনটোৰ পৰা তোমালোকৰ গাণিতিক সমস্যাবিলাক সমাধান কৰিবলৈ বা নিউমাৰিকেল তোমালোকক দিব পাৰে গতিকে তোমালোকে এইটো ভালদৰে মনত ৰাখি থবা এতিয়া আমি আগবাঢ়িছোঁ পদাৰ্থৰ প্ৰণালী ৰোধ মানে আমাক যদি দুটা বা তাতকৈ অধিক ৰোধক দিছে বেলেগ ৰেজিষ্টৰ দিছে আমাক সেই ৰোধকবিলাক আমি কি কৰিম যেনেকৈ তেনেকৈ লগাব নোৱাৰোঁ আমাৰ কি প্ৰয়োজন আছে আমাক কিমান প্ৰবাহৰ প্ৰয়োজন আমাক কিমান বিভৱ ভেদৰ প্ৰয়োজন তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি কি কৰিম তাক কিছুমান বিশেষ শ্ৰেণীত আমি তাক লিখিম মানে তেনেকৈ লগাম আমি যেতিয়া আমি বৰ্তনীটো বনাম তেনেকুৱাকৈ আমি তাক সজ্জাত লগাব লাগিব গতিকে এনেকুৱা দুটা সজ্জা আছে প্ৰধানতঃ এটা আছে শ্ৰেণীবদ্ধ সজ্জা আৰু এটা হৈছে সমান্তৰাল সজ্জা শ্ৰেণীবদ্ধ মানে আমি তাক সিৰিজ বুলি কওঁ শ্ৰেণীবদ্ধ সজ্জা অৰ্থাৎ সিৰিজ আৰু এটা হৈছে সমান্তৰাল মানে পেৰেলেল এতিয়া আমি কি হয় এটা এটাকৈ শিকিম প্ৰথমতে আমি শ্ৰেণীবদ্ধ সজ্জাৰ কথা কৈছোঁ বা সিৰিজৰ কথা কৈছোঁ যেতিয়া আমি ৰেজিষ্টৰবিলাক বা ৰোধকবিলাক আমি সিৰিজত বা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰোঁ তেতিয়া কি কৰোঁ আমি ইয়াতে ভালদৰে চাবা তোমালোকে ইয়াতে কি কৰিছোঁ আমি R1 R2 R3 তিনিটা ৰেজিষ্টৰ বা তিনিটা ৰোধক লৈছোঁ R1 R2 R3 মানে বেলেগ পৰিমাণৰ ৰোধ যেনেকুৱা ধৰা R1 মানে আমি ধৰি ল'লোঁ 1 ওম R2 মানে 2 ওম R3 মানে 3 ওম গতিকে আমি বেলেগ পৰিমাণৰ ৰোধ লৈছোঁ লৈ পেলাই আমি কি কৰিছোঁ তাক এটাৰ পিছত এটা কি কৰিছোঁ এটাৰ প্ৰান্তত এটা শেষ হ'ল সেইটোৰ প্ৰান্তত আমি আনটো এটাৰ মূৰত আনটো ৰোধক আমি লগাইছোঁ তো তেনেকুৱাকৈ আমি এটা তাৰতে লগাইছোঁ এনেকুৱা হৈছে কি ইয়াতে কাৰেণ্ট আমি এইটো বেটাৰীৰ পৰা ওলাই পেলাই এমিটাৰ হয় এইটো এমিটাৰ আমি কিয় লগাইছোঁ কাৰেণ্ট জুখিবলৈ লগাইছোঁ আৰু এইটো ভল্ট মিটাৰ হয় যি মানে এই ৰোধক দুটা এই R1 R2 R3 এই গোটেইকেইটা ৰোধকৰ মাজৰ যিটো মানে টোটেল মানে মুঠ বিভৱ ভেদ হ'ব সেইটো আমাক এই ভল্ট মিটাৰটো জুখি পেলাই দিব গতিকে ইয়াতে কি কৰিছোঁ আমি এটাৰ প্ৰান্তত এটা লগাইছোঁ তোমালোকে এই বস্তুটো ভালদৰে মনত ৰাখিবা আৰু ইয়াতে কি হ'ব যিহেতু আমি এটাৰ প্ৰান্তত এটা লগাইছোঁ গতিকে ইয়াৰ মাজেৰে কি হ'ব সেম কাৰেণ্ট অৰ্থাৎ সেম একে পৰিমাণৰ প্ৰবাহ চালিত হ'ব এতিয়া বেলেগ প্ৰবাহ কেনেকৈ চালিত হ'ব সেইটো মই তোমালোকক দেখাই আছোঁ এতিয়া চোৱা তোমালোকে সমান্তৰাল সজ্জাত চোৱা এটা তোমালোকে ভালদৰে মন কৰা এটা সমান্তৰাল সজ্জাত আমি কি কৰিছোঁ দুটা বিন্দু লৈছোঁ হয়নে এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু মই দেখাই দিছোঁ তোমালোকে ৰঙা মাৰ্কেৰে দেখাই দিছোঁ তোমালোকে দেখিবা যে দুটা বিন্দু লৈ পেলাই সেই বিন্দু দুটাৰ মাজত আমি কি কৰিছোঁ তিনিটা আমি ৰেজিষ্টৰ লগাইছোঁ হয়নে এই তিনিটা আমি ৰেজিষ্টৰ বা ৰোধক লগাইছোঁ এই তিনিটা ৰোধক লগোৱাৰ কাৰণে কি হ'ল সেই ৰোধককেইটা এইটো সজ্জা আৰু এইটো সজ্জা মানে এটা পাৰ্থক্য আছে চোৱা ইয়াতে দুটা বিন্দুৰ মাজত তিনিটা ৰোধক লগাইছোঁ আৰু ওপৰটোত কি কৰিছিলোঁ আমি এটাৰ পিছত এটা লগাইছিলোঁ হয়নে গতিকে সেইটোৱে মেইন ডিফাৰেঞ্চ হয় আৰু ইয়াতে চোৱা ইয়াতে আমি এমিটাৰ লগাইছোঁ ইয়াতে আমি ভল্ট মিটাৰ লগাইছোঁ হয়নে কিন্তু ইয়াতে চোৱা ইয়াতে বেলেগ কাৰেণ্ট যাব কেনেকৈ বেলেগ কাৰেণ্ট যাব এইটো তাৰেৰে ধৰা আই পৰিমাণৰ সেইটো আমি পিছৰ ডায়াগ্ৰামত বুজাম তথাপি মই কৈ দিছোঁ যে এইটো তাৰেৰে ধৰা আই পৰিমাণৰ কাৰেণ্ট যাই আছে সেই পৰিমাণৰ কাৰেণ্টটো কি হ'ব এই তিনিটা তাৰৰ মাজেৰে বেলেগ পৰিমাণৰ পাৰ হৈ যাব শেষত এইডালে ধৰা I1 গ'ল এইডালে I2 গ'ল এইডালে I3 গ'ল শেষত যাই পেলাই তিনিটা আকৌ মিলিত হৈছে হয়নে এটা পইণ্টত সেই পইণ্টত যাই পেলাই আকৌ আমি আই পৰিমাণৰ কাৰেণ্ট পাম
কাৰণ ইয়াতে তোমাৰ সেম আল্টিমেটলি বেটাৰীটোৰ পৰা যিমানখিনি কাৰেণ্ট বা প্ৰবাহ ওলাই যায় সিমানখিনি প্ৰবাহে ইপিনেৰে সোমাব ন ইলেক্ট্ৰন আৰু প্ৰটন গতিকে কি হ'ব আই পৰিমাণৰ প্ৰবাহ ওলাই পেলাই আই পৰিমাণেৰে সোমাব কিন্তু ইয়াতে এইখিনি জেগাত কি হ'ব আহে আই পৰিমাণৰ প্ৰবাহটো বেলেগ বেলেগ পৰিমাণত ভাগ হৈ পেলাই তিনিটা বেলেগ বেলেগ তাৰেৰে যাব গতিকে এইটো হৈছে পেৰেলেল বা সমান্তৰাল সজ্জা আৰু এইটো হৈছে সিৰিজ শ্ৰেণীবদ্ধ সজ্জাত আমি ৰোধক শ্ৰেণীবদ্ধ সজ্জাৰ ৰোধক আমি শিকিম ইয়াতে আমি কি কৰোঁ R1 R2 R3 এই তিনিটা ৰোধক আমি এটাৰ পিছত এটা লগাইছোঁ প্ৰান্তে ইতিমধ্যে তোমালোকক ক'লোঁ মই এতিয়া কি হৈছে ইয়াতে আই পৰিমাণৰ আধান মানে আই পৰিমাণৰ প্ৰবাহ বেটাৰীৰ পৰা ওলাইছে আৰু ইয়াতে কি হৈছে আৰ পৰিমাণৰ আধানে গৈ পেলাই বা প্ৰবাহে গৈ পেলাই বেটাৰীত সোমাইছে এতিয়া এইটো গোটেই পাত্ৰৰে এইপিনে R1ৰ মাজেৰে R2ৰ মাজেৰে R3ৰ মাজেৰে গোটেইকেইটাৰ মাজেৰে কি হৈছে সম পৰিমাণৰ কি হৈছে কাৰেণ্ট বা প্ৰবাহ চালিত হৈছে ইয়াতে কিন্তু ইয়াতে কি হৈছে আমি যদি চাওঁ যে এই পইণ্ট দুটা বা প্ৰথম আৰু একদম লাষ্টৰ পইণ্ট দুটাৰ মাজত বা বিন্দু দুটাৰ মাজত যদি আমি বিভৱ ভেদ চাওঁ তেতিয়াহ'লে ধৰি ল'লোঁ আমি ভি পৰিমাণৰ বিভৱ ভেদ পাইছোঁ এতিয়া আকৌ আমি কি কৰিছোঁ প্ৰতিটো ৰোধকৰ বাবে আমি বিভৱ ভেদ চাইছোঁ যেনে আমি R1ৰ দুটা মূৰত যদি আমি এটা ভল্টমিটাৰ লগাই দিওঁ ধৰি লওঁ আমি V1 পাইছোঁ আকৌ R2ত আমি কি কৰিছোঁ V2 পাম তেনেদৰে আমি R3ত V3 পাম গতিকে আমি ইয়াতে কি কৰিম আমি যদি আমি চাওঁ গোটেইকেইটা পৰিমাণ তেতিয়াহ'লে কি হ'ব V1 + V2 + V3 সেইটো আমাৰ ইকুৱেল হ'ব ভিৰ সমান হ'ব মানে এই তিনিওটা ৰোধকত যিমান বিভৱ ভেদ সৃষ্টি হ'ব সেই বিভৱ ভেদৰ কি হ'ব যোগ কৰিলে আমি মুঠ যিটো বিভৱ ভেদ হ'ব সেই তিনিওটা ৰোধকৰ অন্তত সেই বিভৱ ভেদৰ সমান হ'ব এতিয়া আমি কি কৰিম আমি ওহমছ ল লগাম এতিয়া ওহমছ লটো আমি গম পাওঁ যে ওহমছ লৰ পৰা আমি কি পাওঁ V = IR গতিকে ইয়াতে কি হ'ব আমি যেতিয়া R1 ৰোধকৰ বাবে চাম তাত কি হ'ব বিভৱ ভেদ কিমান হয় V1 গতিকে R1 তাৰ ৰেজিষ্টেন্স হয় বা ৰোধ হয় গতিকে আইটো ইয়াতে গোটেইকেইটাৰ মাজেৰে আই পৰিমাণৰ প্ৰবাহে চালিত হৈছে গতিকে আমি কি লিখিব পাৰিম V1 = IR1 ঠিক তেনেদৰে V2 = IR2 and V3 = IR3 এতিয়া আমি কি কৰিম এই V1 V2 V3 আৰু V আমি ইয়াতে কি কৰিম এই ইকুৱেশ্যনটোত বা এই সমীকৰণটোত আমি লিখিলে কি হ'ব IR = IR1 + IR2 + IR3 হ'ব এতিয়া ইয়াতে I গোটেইকেইটাতে কি আছে চোৱা I গোটেইকেইটাতে কমন আছে ন গোটেইকেইটাতে I আছে গতিকে কি হ'ব I কেনসেল হৈ যাব বা কাটা যাব গতিকে যোৱাৰ পিছত কি থাকিব R = R1 + R2 + R3 এই যেটো R হয় তাক আমি কি বুলি কওঁ মুঠ ৰোধ বা সমতুল্য ৰোধ বুলি কওঁ বৰ্তনীটো মানে এইটোৱে বুজায় যে আমি যদি এনেকুৱা কৰোঁ যে R1 R2 R3 এই গোটেইকেইটা ৰোধ যদি আমি গুছাই দিওঁ এই গোটেইকেইটা ৰোধক গুছাই দিওঁ দি পেলাই কেৱল যদি আমি এটা ৰোধক লগাওঁ যাৰ পৰিমাণ R হয় অৰ্থাৎ এই গোটেইকেইটা ধৰা এইটো 1 ওহম এইটো 2 ওহম আৰু এইটো 3 ওহম গোটেইকেইটা যোগ কৰিলে কিমান হ'ব যিমান ৰোধ হ'ব সেই ৰোধৰ পৰিমাণৰ আমি কি কৰিম ইয়াতে এটা অকলে ইয়াতে এটা ৰোধক লগাওঁ তেতিয়াহ'লে কি হ'ব এই যেটো I আছে তেতিয়া সেই I পৰিমাণৰ কাৰেণ্টে আমি পাম গতিকে এইটো তোমালোকে মনত ৰাখিবা ইয়াতে তোমালোকে এই বস্তুখিনিৰ ওপৰত এই ফৰ্মুলাটো R ৰ ওপৰত বেছ কৰি তোমালোকৰ বহুত নিউমাৰিকেল প্ৰবলেম তোমালোক সলভ কৰিব দিব বা সমাধান কৰিব দিব সমস্যাসমূহ গতিকে এইটো তোমালোকৰ সজ্জাত ৰোধক অৰ্থাৎ প্ৰথমে আমি যেটো আমি শিকিলোঁ যে শ্ৰেণীবদ্ধ সজ্জাত কি হয় ভল্টেজটো অৰ্থাৎ বিভৱ ভেদটো তিনিটা ভাগত বেলেগ বেলেগ বিভৱ ভেদৰ কাৰণে তাকো বেলেগ বেলেগ ৰোধকৰ কাৰণে বেলেগ বেলেগ হৈছে কিন্তু ইয়াতে কি হ'ব প্ৰতিটো ৰোধকৰ মাজেৰে বেলেগ বেলেগ পৰিমাণৰ প্ৰবাহ চালিত হ'ব যেনেকৈ তোমালোকক মই এটা উদাহৰণ দিছোঁ যে আমি যদি ধৰি লৈছোঁ এটা পানীৰ পাইপেৰে পানী যাই আছে তেতিয়া তাৰ পাছত ভাবিলোঁ যে সেই পানীৰ পাইপডালত আমি তিনিটা
তিনিটা বেলেগ বেলেগ পাইপ লগাই দিলোঁ সেই পানীৰ পাইপডালত তো তেতিয়া কি হ'ব সেই পানীখিনি গৈ পেলাই তিনিটা পাইপত ভাগ হৈ যাব ন প্ৰথম পাইপডালৰ পৰা ধৰা 4 লিটাৰ গৈছিলে সেই 4 লিটাৰটো তিনিটা পাইপৰ মাজত ভাগ হৈ যাব ঠিক তেনেদৰে ইয়াতে কি হৈছে আই পৰিমাণৰ যিটো বিভৱ প্ৰবাহ আহি আছিল সেই প্ৰবাহটো I1 I2 আৰু I3 তিনিটা বেলেগ বেলেগ পৰিমাণত ভাগ হৈ গৈছে আকৌ আমি যদি এতিয়া ভোল্ট মিটাৰটো চাওঁ ভোল্ট মিটাৰটো লগাইছোঁ দুটা পইণ্টৰ মাজত হয়নে গতিকে এই দুটা বিন্দুৰ মাজত সদায় বিভৱ ভেদটো সদায় একে থাকিব কিন্তু কাৰেণ্টটো চেঞ্জ হ'ব গতিকে আমি কি লিখিব পাৰিম I = I1 + I2 + I3 যেনেকৈ আমি ভিত লিখিছিলোঁ V = V1 + V2 + V3 গতিকে ইয়াতে আমি কি কৰিম ওহমছ ল লগাম ওহমছ লগত আমি গম পাইছোঁ যে V = IR গতিকে আমি I = কি লিখিব পাৰিম I = আমি লিখিব পাৰিম V/R গতিকে ইয়াতে কি লিখিছে I = V/RP লিখিছে RP ইয়াতে তোমাৰ সমতুল্য বা মুঠ ৰোধ বুজাইছে যেটো মানে আমি আগতে RS লিখিছিলোঁ সমান শ্ৰেণীবদ্ধ হজ্জাত কাৰণ তাত সিৰিজ হয় সেইকাৰণে তাত S লিখিছিলে ইয়াতে প্যাৰেলেল হয় গতিকে ইয়াতে P লিখিছে এতিয়া আমাৰ কি কৰিছে এইটো ইকুৱেশ্যনটো আমি প্ৰতিটো ৰোধকৰ কাৰণে বেলেগ বেলেগকৈ লগাইছোঁ যে I1 ৰ কাৰণে তেতিয়া R1 ৰ কাৰণে কি হ'ব I1 = V/R1 হ'ব কাৰণ V ইয়াতে কনষ্টেন্ট আছে কিন্তু মানে I1 আৰু R1 ভেৰি কৰিছে ঠিক তেনেদৰে I2 = V/R2 I3 = V/R3 এতিয়া I1 I2 I3 এই ভ্যালু কেইটা আমি এই তিনিটা ইকুৱেশ্যনৰ পৰা বা এই তিনিটা সমীকৰণৰ পৰা আনি পেলাই এই সমীকৰণটোত লিখিলে আমি কি পাম V/RP = V/R1 + V/R2 + V/R3 এতিয়া ইয়াতে চোৱা আগৰবাৰত I কমন থকাৰ নিচিনা পাই ইয়াতে কি কমন আছে V গতিকে ইয়াতে V কেনসেল হ'ব হৈ পেলাই আমি পাম 1/RP = 1/R1 + 1/R2 + 1/R3 গতিকে ইয়াতে RP কি বুলি কয় মুঠ ৰোধ বা সমতুল্য ৰোধ বুলি কোৱা হয় গতিকে এইটো পইণ্টটো মানে এই সমান্তৰাল হজ্জা আৰু শ্ৰেণীবদ্ধ হজ্জা এই দুয়োটাই নিউমাৰিকেলৰ ক্ষেত্ৰত বহুত প্ৰয়োজনীয় হয় এইটো ইকুৱেশ্যন তোমালোকে ভালদৰে মনত ৰাখিবা RP = তো তোমালোকে ভালদৰে মনত ৰাখিবা যে সমান্তৰাল হজ্জাত যিটো সমতুল্য ৰোধ হয় সেইটো হ'ব R = R1 + R2 + R3 সেইটো হৈছে শ্ৰেণীবদ্ধ হজ্জাত এতিয়া সমান্তৰাল হজ্জাত কি হয় 1/RP = 1/R1 + 1/R2 + 1/R3 য'ত RP হৈছে সমতুল্য ৰোধ গতিকে এই দুটা ইকুৱেশ্যন তোমালোকে সমীকৰণ দুটা ভালদৰে মনত ৰাখি থবা ফৰ্মুলা দুটা এই দুটাৰ ওপৰত তোমালোকে বহুতো নিউমাৰিকেল আহে গতিকে আজিলৈকে ইমানেই যদি তোমালোকৰ ভিডিঅ'টো বিষয়ে কিবা সুধিব লগা আছে তো কেনে পাইছা বা কিবা সুধিব লগা থাকে তোমালোকে তলৰ কমেন্ট সেকশ্যনত জনাব পাৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে ভৱিষ্যতে যাতে এনেকুৱা আৰু ভিডিঅ' পাই থাকিব পাৰা তেতিয়া তাৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ